পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কংকনা শইকীয়ালৈ। মই উঠিলোঁ, এতিয়া 7টা বাজিলে। কামকেইটা কৰিলোঁ, যিকেইটা কাম থাকে ঘৰ সৰা কিবাকিবি কৰিলোঁ। এতিয়া কেমেৰাটো তুলি ল'লোঁ। হাঁহিও নাই, আইতাকৰ ঘৰলৈ গৈছে তাই। ৰাতিপুৱা আইতাকৰ লগতে চাহৰ লগতে বহি কিবা অকণমান খায়, কিবা মানে বিস্কুট এফালমান খায় আৰু। ককাকে লৈ গ'লি, তাই গ'লত মই ভাবিলোঁ ভালেই হ'ল, মই কেমেৰাটোকে হাতত লৈ ল'লোঁ। এতিয়া বিশেষ কাম আছে, কি আছে, গা ধুবলৈ আছে, ৰাতিপুৱাৰ আহাৰটো যোগাৰ কৰিবলৈ আছে। চাহ তাহ বাৰু খালোঁ, বাকী কি খোৱা হয় তাকে ভাবিছোঁ। অকণমান ৰঙালাও আছে, তাকে কাটিমগৈ। ৰুটি আছে, বনাব লাগিব, সেয়া কৰিম। ভাবিলোঁ আপোনালোকৰ লগত দুআষাৰ পাতি লওঁ। আজিৰ ব্লগটো ৰাতিপুৱাৰ পৰাই ষ্টাৰ্ট কৰিম। আৰু এটা কথা দেখিছেনে, মোৰ এইবোৰ ৰিংকলছ, ঠিক ৰিংকলছ নহয়, মোৰ এই ডাৰ্ক চাৰ্কল নিচিনা হৈ গৈছে। এইকণ ক'লা ক'লা টাইপ চকুৰ তলকণ হৈ গৈছে, কিয়নো মই ৰাতি শুবই পৰা নাই। বহুত টোপনি ক্ষতি হৈছে, তাই বহুত আমনি কৰে ৰাতি। সাৰ পাই পেলাই নুশুৱে, খেলি থাকে, আৰু তেনেকুৱাতে মোৰ হয়গৈ টোপনি ক্ষতি। সেইবাবে এনেকুৱা হৈ গৈছে, নিজকে দেখিবলৈ কিবা ভাল লগা নাই। মই সেয়ে ভাবিছোঁ আজি এটা মই পেক লগাম, আপোনালোকৰ লগত যদি পাৰোঁ মই শ্বেয়াৰ কৰিম। ঠিক আছে, তেন্তে এতিয়া ব'লক মই যাওঁ, চাফ চিকুটি লওঁ, তাৰপৰা চলি মই গা ধুব লাগিব। মোৰ ভাজি কুটা হৈ গ'ল, এতিয়া মই গা ধুবলৈ যাম। সেইবাবে অকণমান লৰালৰি কৰিলোঁ মই। আমাৰ বেছি কাটিব নালাগে, অকণমানেই আমাৰ হৈ যায়, আমাৰ দুজন মানুহ। সেইবাবে এতিয়া যাম গা ধুবলৈ, তাৰপিছত ভাজি যেতিয়া বনাম চব্জি তেতিয়া লগ পাম। অ'কে, এয়া মোৰ ভাজি কুটা হৈ গ'ল। মই ভাজি বনাবলৈ ৰেডি কৰি ল'লোঁ। এয়া মোৰ ভাজি প্ৰায় হৈ গ'লগৈ, এতিয়া আৰু বেছি কাম নাই। এইকণ হ'লেই ধুনীয়াকৈ আৰু আমি খাব পাৰিম। এয়া মোৰ ভাজি এতিয়া নমাই ল'ম লাহেকৈ। সম্পূৰ্ণ ভাজিখন হ'বলৈ বেছি সময় নালাগিলে, এয়া হৈ গৈছে। হেল্ল' গাইজ, আমি এতিয়া খাবলৈ লৈছোঁ। মই ৰুটি খাই আহি লাহেকৈ অকণমান জিৰণি ল'লোঁ। এতিয়া আহিছোঁ মই, এতিয়া 11 বাজিলে। মই কৈছিলোঁ যে কিবা এটা লগাম বুলি, সেইটো এপ্লাই কৰিব খুজিছোঁ মোৰ স্কিনটোত। এনেকৈ লৈ লৈছোঁ, মই কৰিম, আঁতৰাই লৈছোঁ। মই এইটো ইউজ কৰিম, এইটো জভিছৰ হয়, এইটো দেখিছে চাগে, এইটো ফ্ৰুইট পেক। ঠিক আছে, জলদি লগাই। এয়া 20 মিনিট পাছত মই ধুই আহিলোঁ। এতিয়া এখন চাফা কাপোৰে ভালদৰে মুচি লৈছোঁ।
মুখখন কিবা এটা হ'ল চাগে ন ইমান সহজে নাযায় এইবোৰ এতিয়া মই এইটো ফেচ স্ক্ৰাব বুলি যিটো কয় এইটো দেখা পাইছে মই এতিয়া এইটো অকণমান লগাম এইটো লগাই মুখখন এইটো লগালে অকণ পানী অকণ লাগে মই অকণ পানী লৈ লৈছোঁ এনেকৈ ইয়াৰ কাপত তো ফ্ৰেণ্ডছ এতিয়া মোৰ হৈ গ'ল 20 মিনিটৰ পিছত আকৌ এইটো কৰি এতিয়া মই স্কিনটো অলপমান ভাল হৈ যেন লাগিছে অকণ বেলেগ লাগিছে মানে আপোনালোকে লগাবচোন ভাল হয় এইটো বহুত এতিয়া মোৰ কাম তেনেকৈ নাই তথাপিও মই অকণমান জিৰণি লৈ লওঁ আকৌ লগ পাম আবেলি অ'কে বাই হেল্ল' কি কৰি আছে আপোনালোকে এতিয়া 2টা বাজি গ'ল মই ভাত পানী বনাই আজৰি হ'লোঁ সেইবাবে ভাবিলোঁ আপোনালোকক কিবা এটা কৰি দেখাওঁ যিটো আপোনালোকৰ বাবেও সুবিধাজনক হ'ব আহকচোন চাই লওঁ অ'কে এইটো হ'ল এইটো বৰ্তমান মোৰ ওচৰত এইটো কালাৰে আছিলে এইটো কাৰণে মই ক'লাটোৱে কৰি দেখুৱাইছোঁ বাকী ৰঙা চঙা কিবা হ'লে বেছি ভাল হয় আৰু এইটো কি জানেনে এইটো ফ্লাৱাৰ লুম বুলি কয় এইটো যিকোনো টাউনত বজাৰত পোৱা যাব এইটো এনেকুৱা হয় দেখিবলৈ আৰু এইটোৱেদি ফুল বনাব লাগে তাৰপৰা গাঁঠিব লাগে বহুত ধুনীয়া হয় দেখিবলৈ মই অকণমান কৰি দেখাইছোঁ আপোনালোকক আৰু এডাল লাগিব মই হাতেৰে কৰিছোঁ নে এইটো এনেকৈ এইটোত
কেনেকুৱা লাগিল বাৰু আপোনালোকৰ এই ফুল বনোৱা এইটো যিটো দেখাইছিলোঁ এইটো এপাহ চাই আশা কৰিছোঁ ভাল লাগিল মোৰ পিছে বহুত ভাল লাগে এইটো বনাই মই বনাই থৈছোঁ বাৰু বৰ্তমান মোৰ ওচৰত নাই মই লাহেকৈ পাছত দেখাম কোনোবা দিনা এইটো আপোনালোকে বজাৰত কিনিবলৈ পাব ফ্লাৱাৰ লুম বুলি কয় লিখা থাকে ইয়াত তল চাইডটো এনেকুৱা আৰু এইডালক কি বুলি কয় মই নামটো সঠিককৈ নাজানো এইটো এনেকুৱা হয় আপোনালোকেও বনাব যদি পাৰে মই আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰোঁ আৰু কি ক'ম মোৰ ভিডিঅ'টো চাই যদি ভাল পালে আপোনালোকে প্লিজ এটা লাইক মাৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনটো সকলোতকৈ আগতীয়াকৈ পায় এতিয়া বাই বাই